Hello friends, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত এক্সাৰসাইজ 4.1 ৰ কুৱেশ্যন নম্বৰ 1 ৰ লাষ্টৰ 4টা কুৱেশ্যন সমাধান কৰিম। সো কুৱেশ্যন নম্বৰ 4 ত কি আছে? সৰি কুৱেশ্যন নম্বৰ 5 ত কি আছে চোৱা। 2x minus 1 x minus 3 equal x plus 5 into x minus 1. সো এইটো প্ৰথমে 2x ৰে এই গুটেইখিনি ব্ৰেকেটক পূৰণ কৰিব লাগিব, -1 ৰে গুটেইখিনি পূৰণ কৰিব লাগিব, বুজি পাইছা? এজ ইট ইজ এইটো কৰিব লাগিব। চোৱা 2x পূৰণ x minus 3 আকৌ এই -1 ৰে পূৰণ কৰিব লাগিব, -1 ৰে পূৰণ কৰিব লাগিব x minus 3, এজ ইট ইজ x ৰে পূৰণ কৰিব লাগিব x minus 1 প্লাস 5 প্লাস 5 এৰো পূৰণ কৰিব লাগিব x minus 1, বুজি পাইছা? এতিয়া চোৱা 2x ৰ লগত x পূৰণ কৰিলে কি হ'ব? 2x স্কয়াৰ প্লাসে মাইনাসে মাইনাস, 2x ৰ লগত 3 পূৰণ কৰিলে কি হ'ব? 6x। এতিয়া চোৱা -1 ৰ লগত x পূৰণ কৰিলে মাইনাসে প্লাসে মাইনাস 1 into x কি হ'ব? x, মাইনাসে মাইনাসে প্লাস 1 into 3 কি হ'ব? 3। মই কি কৈছো? সংখ্যা পূৰণ কৰাৰ আগতে যদি সংখ্যা পূৰণ হৈ আছে বা যিকোনো দুটা বস্তু পূৰণ হৈ আছে, পূৰণ কৰাৰ আগতে আমাৰ প্ৰথমে চিনটো পূৰণ কৰিব লাগিব, বুজি পাইছা? যেনেকৈ মাইনাসে মাইনাসে প্লাস 1 into 3 3, এজ ইট ইজ চোৱা প্লাসে প্লাসে প্লাস x into x কি হ'ব? x স্কয়াৰ, প্লাসে মাইনাসে মাইনাস x into 1 কি হ'ব? x, প্লাস 5 into 1 কি 5 into 1x কি হ'ব? 5x, প্লাসে মাইনাসে মাইনাস 5 into 1 কি হ'ব? 5। এতিয়া চোৱা 2x স্কয়াৰ মাইনাস 6x মাইনাস x, দুইটা মাইনাসত থাকিলে যোগ কৰিব লাগিব, কিন্তু চিনটো মাইনাসৰে হ'ব। 6x আৰু 1x কি হ'ব? 7x প্লাস 3 ইকুৱেল x স্কয়াৰ। এতিয়া চোৱা ইয়াত কি আছে? -x প্লাসৰ 5x, মানে কি হ'ব? 5ৰ পৰা 1 গ'লে কি হ'ব? 4, প্লাসৰ 4x মাইনাস 5। এতিয়া কি কৰিবা চোৱা, এইফালৰখিনি এইফালে লৈ আনিবা। 2x স্কয়াৰ মাইনাস 7x প্লাস 3, x স্কয়াৰটো এইফালে নিলে মাইনাসৰ x স্কয়াৰ হৈ যাব, প্লাসৰ 4x এইফালে আনিলে মাইনাসৰ 4x হ'ব, মাইনাসৰ 5 এইফালে আনিলে কি হ'ব? প্লাসৰ 5 ইকুৱেল 0। এতিয়া চোৱা ইয়াত কি হ'ব? 2x স্কয়াৰৰ পৰা x স্কয়াৰ গ'লে কি হ'ব? অনলি থাকিব x স্কয়াৰ, -7x আৰু -4x দুইটা মাইনাসত থাকিলে যোগ কৰিবা, কিন্তু চিনটো মাইনাস হ'ব। 7 + 4 কিমান হ'ব? 11x, 3 + 5 কিমান হ'ব? 8 ইকুৱেল 0। এতিয়া চোৱা এইটো ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 আহিল, এতেকে এইটো ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 আহিল, 0 আহিল। যদি এইটো আহিল হয় তেন্তে এইটো এটা দ্বিঘাত সমীকৰণ, এতেকে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ, হৈ গ'ল, এইটো ফিনিশ। এতিয়া আমি 6 নম্বৰটো কৰিম। সো 6 নম্বৰটোত কি আছে? x স্কয়াৰ প্লাস 3x প্লাস 1 ইকুৱেল x minus 2 হোল স্কয়াৰ। এতিয়া চোৱা এইটো এটা সূত্ৰত পৰিছে, সূত্ৰটো কি? a minus b হোল স্কয়াৰ, আৰু a minus b হোল স্কয়াৰ কি হয়? a স্কয়াৰ প্লাস b স্কয়াৰ minus 2 into ab। গতিকে ইয়াত চোৱা এইটোৱে হ'ব x স্কয়াৰ প্লাস 3x প্লাস 1। সো a minus b হোল স্কয়াৰ মানে কি? a স্কয়াৰ, a ৰ ঠাইত কি আছে? x স্কয়াৰ, b ৰ ঠাইত কি আছে? 2 স্কয়াৰ, minus 2 into ab, এৰ মান কিমান? x, into b ৰ মান কিমান? 2, বুজি পাইছা? এতিয়া চোৱা ইয়াত x স্কয়াৰ প্লাস 3x প্লাস 1 x স্কয়াৰ। এতিয়া চোৱা 2 স্কয়াৰ মানে কিমান? 2 স্কয়াৰ মানে 4, মাইনাস আছে 2 into 2 কিমান? 4, x আছে x, বুজি পাইছা? এতিয়া চোৱা আমি এইফালৰখিনি এইফালে লৈ আনিম। x স্কয়াৰ প্লাস 3x প্লাস 1, x স্কয়াৰটো প্লাসৰ x স্কয়াৰ এইফালে আনিলে কি হৈ যাব? মাইনাসৰ x স্কয়াৰ, প্লাসৰ 4 এইফালে আনিলে কি হৈ যাব? মাইনাসৰ 4।
-4x এইফালে নিলে হৈ যাব +4x থাকিব কি 0 এতিয়া চোৱা +x² -x² কি হৈ যাব কেনসেল হৈ যাব থাকিব কি 3x + 4x কিমান হৈ যাব 7x +1 -4 -3 থাকিব = 0 এতিয়া চোৱা এইটো ax² + bx + c = 0 আৰহিৰ হয়নে নহয় কাৰণ ইয়াত x² টাৰ্মটোই নাই তাকে লিখিব লাগিব এইটো ax² + bx + c = 0 আৰহিৰ নহয় এটাকে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় গতিকে এইটো হৈ গ'ল গতিকে ভিডিওটো পজ কৰা আৰু এইখিনি নোট কৰি লোৱা তেজো কুৱেশ্যন নাম্বাৰ 7 আৰু কুৱেশ্যন নাম্বাৰ 8 কৰাৰ আগত আমাৰ দুটা সূত্ৰ জানিব লাগিব এই সূত্ৰ দুটা কি a + b হোল কিউব কি হয় a কিউব + b কিউব + 3a² b + 3ab² সূত্ৰটো মূল লগত এবাৰ কোৱা কি কৈছো a + b হোল কিউব মানে কি হয় a কিউব + b কিউব + 3a² b + 3ab² দুই নম্বৰ সূত্ৰটো কি a - b হোল কিউব কি হয় a কিউব - b কিউব - 3a² b + 3ab² বুজি পাইছা a কিউব - b কিউব - 3a² b + 3ab² গতিকে চোৱা 7 নম্বৰটো কি আছে x + 2 হোল কিউব + 2x x² - 1 সো এইটো a + b হোল কিউব সূত্ৰত পৰিছে গতিকে a মানে কিমান x b মানে কিমান 2 গতিকে আমি লিখিব লাগিব a কিউব মানে x কিউব + b কিউব মানে 2 কিউব + 3a² এর মান x² 3a² b এর মান 2 বুঝি পাইছা + 3ab² এর মান x b এর মান 2ab² বুঝি পাইছা প্রথমে a² সেকেন্ড টাইম b এর লগত স্কয়ার আর এইটো ব্র্যাকেটটো ওপেন করা 2x এর লগত x² পূরণ হলে কি হবে 2x³ প্লাসে মাইনাসে মাইনাস 2x এর লগত 1 পূরণ কৰিলে কি হ'ব 2x এই হ'ব বুঝি পাইছা এতিয়া আমাৰ এইখিনি পূরণ কৰিব লাগিব সোয়া x³ + 2³ মানে কিমান 8 প্লাস 3 * 2 কিমান হয় 6 x² আছে x² দিব লাগিব প্লাস 3 * 2² মানে 4 3 * 4 কিমান হয় 4x = 2x³ - 2x বুজি পাইছা এতিয়া আমি এইফালৰখিনি এইফালে আনিব লাগিব x³ + 8 + 6x² + 4x তেসোৱা প্লাসৰ 2x³ এইফালে আনিলে কি হৈ যাব মাইনাসৰ 2x³ মাইনাসৰ 2x এইফালে আনিলে কি হৈ যাব প্লাসৰ 2x এইফালে থাকিব অনলি 0 এতিয়া সোৱা x³ প্লাসৰ -2x³ x³ প্লাসৰ 2x³ মাইনাসৰ গতিকে ইয়াত হ'ব কি মাইনাসৰ x³ সো এটা যদি প্লাসৰ থাকে এটা মাইনাসৰ থাকিলে এটা প্লাসৰ থাকিলে এটা মাইনাসৰ থাকিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা সো 2 ৰ পৰা 1 গলে 1 মানে 1x³ এতিয়া ইয়াত কি চিন হ'ব ডাঙৰটোৰ আগত যেটো চিন আছে হেইটো চিন হ'ব বুজি পাইছা মানে ইয়াত -x³ হ'ব তাৰ পিছত সো ইয়াতো আছে 6x² আৰু নাই প্লাস 6x² তাৰ পিছত সো 4x + 2x কিমান হৈ যাব 6x সংখ্যা অনলি +8 আছে = 0 এতিয়া সো এটো ax² + bx + c = 0 আৰহিৰ হয়নে নহয় সো ইয়াত এক্সট্ৰা এটা টার্ম আছে x³ টার্মটো আছে বুজি পাইছা এটাকে আমাৰ লিখিব লাগিব এইটো
ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 আৰহিৰ নহয়। এতেকে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ নহয়, দ্বিঘাত সমীকৰণ নহয়। বুজি পাইছা? এতিয়া চোৱা আমি 8 নম্বৰটো সমাধান কৰিম। সো 8 নম্বৰটোত কি আছে x কিউব মাইনাস 4x স্কয়ার মাইনাস x প্লাস 1 ইকুয়াল x মাইনাস 2 হোল কিউব। সো এইটো সেকেন্ড সূত্ৰটোত পৰিছে, গতিকে x কিউব মাইনাস 4x স্কয়ার মাইনাস x প্লাস 1। সো a মাইনাস b কিউব কি হয় a কিউব, a মানে x কিউব মাইনাস b কিউব, b ৰ মান কিমান 2 কিউব মাইনাস 3a স্কয়ার b, এর মান x স্কয়ার, b ৰ মান 2। বুজি পাইছা? সো যেতিয়া আমি সংখ্যাটো লিখিম তেতিয়া পূৰণ দি লিখিম, কিন্তু চলক লিখিলে পূৰণ নিদিলেও হয়, কাৰণ আমি জানো পূৰণ নিদিলেও পূৰণ থকা বুলিয়ে বুজায়। 3 মাইনাস 3a স্কয়ার b তাৰপিছত প্লাস 3ab স্কয়ার, এর মান x ইনটু b ৰ মান 2ab স্কয়ার। বুজি পাইছা? এতিয়া চোৱা x কিউব মাইনাস 4x স্কয়ার মাইনাস x প্লাস 1। সো x কিউব মাইনাস 2 কিউব মানে কি হ'ব মাইনাসৰ 8, 2 কিউব মানে কি হয় 8 হয়। চোৱা 3 ইনটু 2 কিমান 6, লগত আছে x স্কয়ার প্লাস 3 ইনটু 2 স্কয়ার মানে কিমান 4, 3 ইনটু 4 কিমান হয় 12x। বুজি পাইছা? এতিয়া চোৱা এই x কিউবটো এইফালে নিলে কি হৈ যাব মাইনাসৰ, আমি ইয়াতো কেনসেল কৰিব পাৰোঁ, x কিউব আৰু x কিউব কেনসেল। বুজি পাইছা? গতিকে সেইফালৰখিনি আমি এতিয়া এইফালে লৈ আনিম, মাইনাসৰ 4x স্কয়ার মাইনাস x প্লাস 1 মাইনাস 8 এইফালে নিলে কি হৈ যাব প্লাসৰ 8 মাইনাস 6x স্কয়ার এইফালে নিলে কি হৈ যাব প্লাস 6x স্কয়ার প্লাসৰ 12x এইফালে নিলে কি হৈ যাব মাইনাসৰ 12x, থাকিব কি 0। এতিয়া চোৱা 4x স্কয়ার মাইনাসৰ 6x স্কয়ার প্লাসৰ কি কৈছো, এটা মাইনাসৰ এটা প্লাসৰ থাকিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা, 6ৰ পৰা 4 গলে কিমান হয় 2x স্কয়ার। এতিয়া চোৱা ইয়াত কি চিন আহিব, ডাঙৰটোৰ আগত যেটো চিন আছে সেইটো চিন আহিব, প্লাস চিন আহিব, প্লাস চিনটো আগত নিদিলেও প্লাস চিন থকা বুলিয়ে বুজায়। x স্কয়ার টাৰ্মৰ পিছত কোনটো লিখিম x। চোৱা ইয়াত আছে মাইনাস x, ইয়াত আছে মাইনাস 12x, যদি দুয়োটা মাইনাসৰ থাকে যোগ কৰিবা, দুয়োটা বা তিনটা বা চাৰিটা, মানে যদি দুয়োটা মাইনাসৰ থাকিলে যোগ কৰিবা, কিন্তু চিনটো কি হ'ব যেটো চিন আছে সেইটো চিনেই হ'ব। দুয়োটা মাইনাসৰ থাকিলে যোগ কৰিবা, কিন্তু চিনটো মাইনাসেৰে হ'ব, xৰ লগত 12x যোগ কৰিলে কিমান হ'ব 13x, বাকি 1 প্লাস 8 কিমান 9 ইকুয়াল 0। এতিয়া চোৱা এইটো ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 আৰহিৰ, মানে লিখিব লাগিব এইটো ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 আৰহিৰ, 0 আৰহিৰ। এতেকে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হয়, দ্বিঘাত সমীকৰণ হয়। চোৱা এইটো ফিনিশ। যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিবা। থেংক ইউ।